সকলোলৈ আজি ভিডিঅ'টিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। শুভ কাম এটি আৰম্ভ কৰিবলৈ লৈছোঁ যেতিয়া ৰাতিপুৱাতে গা মূৰ ধুই সকলোৰে বাবে পায়স অকণেই বনাই ল'লোঁ। কামৰ ঠাইলৈ আমাৰ ঘৰৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ মানেই হ'ব। সেইকাৰণে এইফালে আমাৰ মিস্ত্ৰী দাদাসকলেও যাবৰ কাৰণে যা যোগাৰ কৰি আছে। এইফালে আমাৰ পোহৰে কাম চাবলৈ পাই তাৰ টোপনিয়ে নাইকিয়া হ'ল। হা টোপো নাই? হা টোপো নাই তোমাৰ আজি? হা টোপো নাই? লাজ কৰিছে কোৱাৰ কাৰণে। আমিও কামৰ ঠাই পাওঁতে প্ৰায় 11 মানেই বাজিলে। তাকে মই বোলো 12 বজাৰ আগতেই খুঁটা ঢলাৰ নিয়মখিনি কৰি লওঁ। এইফালে আমাৰ মিস্ত্ৰী দাদাসকলেও লৰালৰিকৈ নিজৰ কামখিনি কৰি লৈছে আৰু লগতে ময়ো চাকি বন্তিখিনিকে ঠিক ঠাক কৰি লৈছোঁ। মই মোৰ শ্বৰ্ট ভিডিঅ'টোত কৈছোঁৱে যে মই নিয়মবোৰ ভালদৰে নাজানো। শাহুমাই যেনেদৰে কৈছে মই তেনেদৰেহে কৰি গৈছোঁ। আৰু এটা কথা ক'বলৈ গ'লে ঠাইভেদে সকলোৰে নিয়মবোৰ বেলেগ বেলেগ। হয়তো মোৰ কিবা নিয়মবোৰ কৰোঁতে ভুল ভ্ৰান্তি হ'ব পাৰে, সেইবাবে মোক ক্ষমা কৰিব। আৰু যিসকলে মোৰ শ্বৰ্ট ভিডিঅ'টো এতিয়াও চোৱা নাই তেওঁলোকে মোৰ শ্বৰ্ট ভিডিঅ'টো চাব দেই, আৰু ভাল লাগিলে লগতে লাইক এটাও কৰি দিব। এইফালে মই চাকিখনতে অলপ তেল ঢালি লৈছোঁ আৰু খুঁটাত দিবৰ বাবে তিনি ধাতু বুলি ক'বলৈ গ'লে ৰূপ তাম আৰু লগতে আমাৰ লখিমী মানে ধান ঠিক ঠাক কৰি লৈছোঁ খুঁটাটোত দিবৰ বাবে। ভগৱানৰ নাম লৈ চাকি গছি জ্বলাইছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে কামবোৰ একো বাধা বিঘিনি নোহোৱাকৈ সুকলমে সকলোবোৰ হৈ যায়। মোৰনো পাছফালে কোনেনো চেণ্ডেলযোৰ যে ৰাখিলে গমকেই নাপালোঁ। ভিডিঅ'বোৰ চাওঁতেহে গম পাইছোঁ। তেতিয়াতে গম পোৱা হ'লে হয়তো আঁতৰাই ল'ব পাৰিলোঁহেঁতেন, দেখিবলৈকে বেয়া লাগিছে। এইফালে মই অৰিহণাসহ তামোল পাণযোৰ খুঁটাটোৰ তলতে মিস্ত্ৰী দাদাজনকে দিবলৈ দিছোঁ আৰু লগতে মই আমাৰ লখিমী মানে ধানখিনিও মই খুঁটাটোৰ তলতে দিছোঁ আৰু লগতে মই 3 ধাতু থকা টোপোলাটোও দিছোঁ। মিঠা হ'ব কাৰণে দিছোঁ দেই। এইটো দেই ইয়াতে থৈছোঁ দেই। ডাইৰেক্ট ঢালি দিয়া। ইয়াৰ পৰাই ঢালিলোঁ দেই। ডাইৰেক্ট ঢালি দিয়া, নালাগে কৈ কওঁ। আনিছোঁ। এইফালে মোৰ মানুহজনেও অলপ মছলা ঢালি নিয়মটো কৰি দিছে আৰু লগতে মোৰ দেৱৰজনেও অলপ মছলা ঢালি নিয়মটো কৰি দিছে। সকলোৰে কাৰণে ঘৰৰ পৰাই চাহ আৰু পায়স বনাই লৈ গৈছিলোঁ আৰু মোৰ মানুহজনেও হোটেলৰ পৰা অলপ মিঠাই কিনি আনিলে। আৰু এইফালে দেখিছে যে চাহ খাই আছে, তেওঁ মোৰ বৰ্তাৰ ঘৰৰ ডাঙৰ বৰজনা হয় আৰু এই ল'ৰাজন তেওঁৰে হয়। আৰু এইফালে মোৰ শাহুমা আৰু কোচত আমাৰ পোহৰ মাইনা, আৰু এওঁলোকক যে দেখিছে এওঁলোক আমাৰ গাঁৱৰে বুলিয়ে ক'ব পাৰি। আৰু এইফালে মোৰ ডাঙৰ বৌয়ে সকলোৰে কাৰণে চাহৰ যোগান ধৰি আছে আৰু মই ভিডিঅ' কৰাতহে ব্যস্ত হৈ আছোঁ। আৰু সকলোৱে এতিয়া চাহ মিঠাই খাই আজৰি হৈ অলপ জিৰণি লৈছে। সকলোৱে চাহ মিঠাই খোৱা ডিছপ'জেলবোৰ য'তে ত'তে পেলাব বুলি মোৰ মানুহজনে পলিথিন লৈ ঘূৰি ফুৰিছে। আৰু হয়ো য'তে ত'তে পেলাই দিলে নিজৰে বেয়া লাগে দিয়কচোন, আৰু চাফা চিকুণ হৈ থাকিলে ঠাইবোৰ নিজৰে ভাল লাগে নহয় জানো। এতিয়া সকলোৱে চাহ মিঠাই খাই আজৰি হৈ লাহেকৈ উঠিছে আৰু তেওঁলোক, আৰু লাষ্টত থাকিলোগৈ মই আৰু বৌ। সেয়ে বৌয়ে আমাৰ দুয়োজনীৰ কাৰণে যোগাৰ কৰি লৈছে খাবৰ বাবে, আৰু সকলোৱে আমাক জোকাইছে আমি হেনো সৰহকৈ খাইছোঁ। লাষ্টৰ কোটাই হেনো সদায় সৰহকৈ খাবলৈ পায়। কথাষাৰ সঁচা জানো? জনাবচোন কমেণ্ট কৰি আপোনালোকে। কেনেকুৱা লাগিছে খাই বাবু? ভাল লাগিছে? বহুত মজা লাগিছে। খোৱা।
টেমি লৈ ফুৰিছা নি শিৱা টেমি লাগিবই বুলি এইফালে শিৱাক মই এনেই ধেমালিতে জোকাই থাকোঁ সি আমাৰ ঘৰতে থাকে আমাৰ লগতে থাকে আমাৰ পৰিয়ালৰ নিচিনাই সিও শিৱা টেমি ৰেডি হৈ থাকে চোন চাদা টেমি ভিডিঅ'টিত সকলোকে দেখালোঁ যেতিয়া ভিডিঅ'টিৰ শেষত নিজেও অলপ ওলাওঁ বুলি নিজকে নিজে ভিডিঅ'টি কৰি ৰাখিলোঁ আৰু পাছফালে এয়া আমাৰ কাম লাগি থকা ঠাইখিনি ভিডিঅ' আকাৰেৰে ধৰি ৰাখিলোঁ আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ইউটিউবত চোৱাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চোৱাসকলে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আপোনালোক ভালে থাকক কুশলে থাকক সকলোৰে মংগল হওক ধন্যবাদ